হেল্ল' বন্ধু বান্ধৱীসকল, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই পথাৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। বলকচোন আপোনালোককো দেখাই আছোঁ আমাৰ ধাননি পথাৰখন। এয়া দেখিছেনে, গাই নদীয়ে পূৰা বালি কৰি থৈ যোৱা পথাৰত এইবাৰ অলপ মানুহে ধান খেতি কৰিছে আৰু দেই। এয়া দেখিছেনে, আমাৰ পিছে নাই, এয়া আমাৰ বৰমাহঁতৰ ঘৰৰ এইবোৰ দেখিছেনে, এইবোৰ একদম চন পৰি আছে মাটিবিলাক, সেইবিলাকে আমাৰ আৰু ইপিনে এয়া আমি আপুনি পথাৰৰ আহি পাইছোহিহে, সেইবাবে চবেই বস্তু পাতিবোৰ আঁত লগাই পিনাখনি এতিয়া ধান কাটিবলৈ বুলি লৈছে আৰু ময়ো কাটিবলৈ বুলি আৰম্ভ কৰোঁ। আৰু এয়া দেখিছেনে, প্ৰায় মানুহবিলাকে ধান কাটি আদায় হ'বলৈ হ'ল আৰু এই আমাৰ বাইদেউ দেখিছেনে, এইটো কি ষ্টাইলত একদম ধানৰ পাতে নাকাটিবৰ কাৰণে একদম কাপোৰ মেৰিয়াই বান্ধি লৈছে। আমি চাহ খাবলৈ বহিছো, চুজি ওলাইছে, চানা বিস্কুট এইবোৰ ঢেৰ আৰু দেই পথাৰত। মোক দেখাই নাই, মই তুলিম নহয়, চবতে উলিয়াব এজনী আমাৰ বাইদেউ, গোটেইখিনি আমি ইয়াত আমাৰ জা জলিখিনি আছো। আগৰ ভিডিঅ'ত দেখাইছিলো যে আমি, দেখিছেনে এওঁৰা ঠিকছে খাই দিছে, মানুহজনী চাই খাইছে দে। এইজনী টিকলু আৰু এইপিনে লগতে ময়ো আছো। আমি চাহ খাই উঠিলো, এয়া ধান কাটিলেগে, আমি এতিয়া উঠি লৈ আৰু যাম আৰু ধান কাটিবলৈ দেই। এয়া বাইদেউহঁতে ধান কাটি আছে, এতিয়া আমি ধান কাটিবলৈ যাম আৰু এই বাইদেউহঁতৰ লগত আৰু দেই। এজনী টিকলু দেখিছেনে কেনেকুৱা ধান কাটিছে আৰু দেই। আমিবিলাক গেধা, সেইকাৰণে অকণমান লেজি হৈছে। এটা চাহ খাবলৈ বহিছিলোঁ, এতিয়া আমি ধান কাটিবলৈ বুলি আহিছোঁহে। আৰু এইডোখৰ আমালৈ থৈ গ'লা নেকি, এইডোখৰ আমালৈ থৈ গ'লে মোৰ গামোচাখন। আপোনালোকে ধান বাৰু কাটিছে নাই? আমিবিলাকে কিন্তু ধান কাটি আছোঁ দেই। ইয়াৰ নিজৰ নহ'লেও লোকৰ হ'লেও ধান কাটি আছোঁ অকণমানকৈ। এতিয়া আমি ভাত খাবলৈ বুলি বহিবহি আৰু এয়া দেখিছেনে, ভাত খাবলৈ হ'ল মানুহবিলাক, চবেই ভাত খোৱা তলিত আহিছোঁ। এইবোৰ চব যোগাৰ কৰি লৈছোঁ আৰু এইপিনে মই এয়া আমাৰ পথাৰৰ ভাত, এয়া দেখিছেনে। এয়া মোৰ দেখিছেনে, পথাৰত পাতত ভাত খাইছোঁ। পথাৰত পাতত ভাত খাই বহুত মজা লাগিলে দেই। আপোনালোকেও খাব দেই, পথাৰলৈ গ'লে পাতত ভাত পুৰা খাইছোঁ আৰু দেই। চবে খোৱাত ব্যস্ত হৈ গৈছে, এয়া দেখিছেনে, পুৰা পথাৰত ভাত। নিদিবা ভাত, পুৰা খাই দিছোঁ দেখিছেনে, একদম এপাত লৈ লৈছোঁ। এতিয়া আমাৰ ভাত খাই হৈ গ'ল, এয়া দেখিছেনে, পাত খালি লুটিয়াই দিলোঁ। এয়া এইপিনে তামোল কাটি আছে, এতিয়া আকৌ আমি ধান কাটিম আৰু এতিয়া আমি ভাত খাই এতিয়া আকৌ ধান কাটিছোঁ। এয়া দেখিছেনে, ধানখিনি ইমান ধুনীয়া হৈছে, বহুত ডাঠ হৈছে দেই। গাই নদীয়ে পলস পেলাই থৈ যোৱা মাটিত খেতি কৰা বহুত ধুনীয়া হৈছে এইবিলাক। এতিয়া আমি পথাৰৰ পৰা ঘৰলৈ বুলি যাবলৈ ওলালোঁ আৰু এয়া দেখিছেনে, চবেই গছৰ তলত অকণমান বহি লৈছোঁহি আৰু এইবিলাক মানুহবিলাক। এতিয়া আমি ফিল্ডৰ পাই গ'লোহি আৰু ফিল্ডত আমি এতিয়া দৌৰ আৰু জাপ মাৰি লওঁ আৰু ইমানতে মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। বাই বাই।